হেল্ল' গাইজ, কি খবৰ? আৰু যিহেতু মোৰ বাইহঁতৰ ছোৱালীজনী আজি তোলনি বিয়া, আৰু সেই তোলনি বিয়া খাবলৈ যাওঁ। আৰু মানে তোলনি বিয়া মানে আজি হৈছে মতেলীয়া, কাইলৈ হৈছে বিয়া। সেইবাবে মই মতেলীয়া দিনাখন ওলাইছোঁ। মমায়ে কয় আৰু নোলালে কেনেকৈ হ'ব ন গাইজ। আৰু সেয়া মই ওলাই ল'লোঁ, আৰু মায়েও ওলাই লৈছে। আৰু আপোনালোকে যদি ভাল পায় চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু তলত থকা ঘণ্টাটো টিপি দিব দেই গাইজ। মানে আপোনালোকক সেই টিলিঙাটো বজাই দিব। আৰু গৈ থাকোঁ আমি সেয়ালৈ। আৰু এইপিনে চাওকচোন, আকাশখন ইমানেই ধুনীয়া লাগিছে কৈছোঁ নাই, নে আপোনালোককো দুখানে বজাই দিলোঁ। আৰু যিহেতু মাহঁতে আহি আছে, আৰু ময়ো গাড়ী পালোঁ, গাড়ী যাওঁগৈ। আৰু আমি গাড়ীত গৈ আছোঁ। আৰু ইয়াত দেখিছেনে, মই মানে নিজকে টকা লৈছোঁ। আৰু মানুহজনে শুনিলে কেইটা বাজিলে, সেইবাবে আপোনালোকক মাজতে ধৰি কথা এটা ক'বলগীয়া হ'ল। এয়া চাওক কিমান ভাল লাগিছে গৈ আজি, আৰু বহুত মনটো ফূৰ্তি। আৰু যিহেতু আপোনালোকে মনটো ফূৰ্তি হ'বই ন, যিহেতু নিজৰ ভণ্টি বিয়া হয়, ভাগিনৰ বিয়া, যিহেতু গৈও ভাল লাগিছে। আৰু আজি আপোনালোকে যদি কোনে কোনে ভাই আছে আৰু বা ভাই নাই বা দাদা আছে, কমেণ্ট কৰি জনাব হা। তেনেহ'লে যদি আৰু গৈ থাকোঁ, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই গৈ থাকক। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু শ্বেয়াৰ কৰিব দেই। মানে মোৰ ছাবস্ক্ৰাইবাৰ মানে, আৰু গেলেকী পাইহি মানে মই চুলি কাটি কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। মানে মই ইমান ডিজাইনৰ চিম্পুল দিছোঁ, চিম্পুল দিলে ভাল লাগে মোক। আৰু ইমান ডিজাইনৰ দিবলৈ মন নাযায়, আৰু যিহেতু আমিতো অসমৰ ল'ৰা, অসমৰ ডিজাইনে হ'ব, ইমানো বিদেশী ডিজাইন নিদিওঁ ন গাইছ। আৰু এয়া মেজিকত উঠি ল'লোঁ, যিহেতু এইপিনে বাছ নাপালোঁ। বাছ মানে দেৰি হ'ল আকৌ, এতিয়া দুটা বাজিলে কাৰণে আমি বাছ নাপালোঁ। সেইবাবে আপোনালোকক এনেকৈ দেখুওৱা হৈছে। যিহেতু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, সেইকাৰণে ভাই প্ৰতি কৰি আছোঁ। ছাবস্ক্ৰাইবটো কৰি দিব, ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে ভিডিঅ' পাই থাকিব। আৰু আহি পাই গ'লোহি, পায়ে আৰু কাপোৰ কানি সলাই পিনে, আৰু এয়া ষ্ট্ৰিট দিয়া লাগি গৈছে। আৰু ষ্ট্ৰিট দিবলৈতো আহিছে ন গাইছ, ষ্ট্ৰিটটো দিবই লাগিব, ষ্ট্ৰিট দিলেহে হ'ব। আৰু এয়া আৰু মই নিজকে দেখুৱাই লৈছোঁ, কেনেকুৱা লাগিছে চুলি কটাই ল'লোঁ যে। আৰু এইপিনে গাইছ এয়া দেখিছে ষ্ট্ৰিট দিছে। আৰু এইপিনে আহি গ'লোঁ আমি এই দোকানলৈ। আৰু দোকানততো এতিয়া অহা যোৱা হৈ থাকিব, যিহেতু আজিকালিতো দোকানলৈ বিয়া বুলি ক'লে আহিবইলগীয়া হয়। আৰু এইপিনে মানে তিনিওটাই মানে আৰু আহিছোঁ এইপিনে দোকানলৈ। আৰু মই ভিডিঅ' বনোৱা দেখি হাঁহিছে। আৰু ইয়াত দেখিছোন ইমানেই আন্ধাৰ, চাওকচোন গাইজ, একো মনিব পৰা নাই মানে। আৰু যিহেতু কুঁৱলী পৰিছেই, আৰু আমাৰ মানে কি হয় গাইজ গম পায়নে, আমি আকৌ আন্ধাৰত খোজকাঢ়িব ভাল পাওঁ। আৰু আন্ধাৰ হ'লেতো চবেই খোজকাঢ়িবলৈ মন যায় দিয়কচোন বাৰু। আৰু যিহেতু আমি গৈ পামগৈ এতিয়া, দোকানখনৰ ওচৰত সোমাই, আৰু আপোনালোকক ভিডিঅ' কৰিবলৈ নহ'ল, সেইবাবে আপোনালোকক অকল যোৱাহে দেখুৱালোঁ দেই গাইজ। আৰু হাতত কি আনিছোঁ সেইটো দেখুৱাবলৈতো নহ'লেই। আৰু এনেকৈ চাই গৈ থাকক ভিডিঅ'টো। আৰু আগত গৈ আছে পোৱালীজনী, আৰু ময়ো গৈ থাকোঁ। আৰু আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো শেষলৈকে, উপভোগ কৰক। আৰু বিয়াখন কেনেকুৱা লাগিলে আৰু কেনেকৈ পাতিলে, আৰু কম আপোনালোকক সকলো চাই থাকিব। যিহেতু কাইলৈ হ'ব, আৰু যিহেতু মই আজি আহিলোঁ, আৰু ব্লগটো মই মতেলীয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ। আৰু মতেলীয়াত আপোনালোকে ইয়াত কি কয় আমি সকলোটো খাম, কিন্তু আমাৰ সেইপিনে আকৌ বেলেগ ধৰণে কৰে, আৰু এইপিনেও বেলেগকৈ কৰে। আপোনালোকে চাই থাকিব। আৰু এনে মনত এয়া চাব দেই, আপোনালোকে বাৰু কমেণ্টত কিবা কিবি পাইছে নি, এনেকুৱা বম কোনে কোনে ফটো পাইছে কমেণ্টত জনাব দেই। আৰু দেৱালীটো আহি আছে, হেপী দেৱালী সকলোকে দেই। আৰু যিহেতু ডেক চেক বজোৱা হৈ গৈছে, পূৰা নাচিছে গাইজ। আৰু মোৰো মন গৈছিলে নাচিবলৈ, কিন্তু এতিয়া নোৱাৰোঁ নাচিব। আপোনালোকক দেখুৱাই দিছোঁ, নাচিবলৈতো মন আছে, আৰু নাচিবলৈতো বহুত সময়ো আছে। আৰু যিহেতু 9:20 হৈ গ'ল, আৰু সেইবাবে নানাচোঁ। আৰু এতিয়া শুবলৈ ব্যৱস্থা কৰা হওক, আৰু কি কৰিম। আৰু ভাত শাকটো হৈ গৈ আছে, যিহেতু এইপিনে বোলে আমাৰ এইপিনে আকৌ মানে মতেলীয়া দিনাখন ঘুগুনি বা এনেই চাহ দিয়ে, কিন্তু এইপিনে আকৌ ভাত দিছে। এইপিনে কি হয় নাজানো। আৰু এইপিনে আকৌ পূৰা নাচিছে দেখিছেনে। আৰু এনেকৈ যদি কিবা কিবি হৈ যায়, বহুত দুখৰ কথা দেই। আপোনালোকে চাই গৈ থাকিব, আৰু ইমানকৈ কৈ নাথাকোঁ, আপোনালোকে সকলো চাই থাকক। আৰু এইপিনে সকলো ফূৰ্তি ফাৰ্তা কৰি আছে,
যিহেতু মোৰ ভিডিঅ'টো আৰু মাজলৈ লৈ গৈ থাকোঁ, যিহেতু বিয়াৰো আছে আৰু আপোনালোকে সকলো চাই থাকক আৰু ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট চাই ছাবস্ক্ৰাইব আৰু এইপিনে মৰ্টেলি মানে বিয়া নাম গাইছে আৰু কেনে লাগিছে ক'ব দেই গাইছ। বিয়া নামটো চবেই গায়, আপোনালোকে জানে হয় নাই? আৰু বিয়া নামটো গাইছে যদি আপোনালোকক কেনেকৈ নোদোখাকৈ থাকোঁ, দেখিছে বিয়া নাম গাইছে। বিয়া খাবলৈ আহিছোঁ আৰু ইয়াত ওলাবলৈ আহি গ'লোঁ, মানে ওলাবলৈ ইয়ালৈ আহিলোঁ গাইছ। আৰু এতিয়া গৈ থাকোঁ আৰু বাইক হ'লে গৈ থাকোঁ, আপোনালোকে চাই থাকক। সেইডোখৰত আছেগৈ আৰু গৈ থাকোঁ। আমি ইমান ঘৰলৈ আহিছোঁ, এই ঘৰলৈ আহিছোঁ ন। দেখিলোঁ বেলুন ফুৰা লাগি গৈছে সকলো, আৰু ময়ো বেলুন ফুৰা লাগি গৈছোঁ আৰু তাৰ মাজতে বোলো মই ভিডিঅ' এটা বনাই দিওঁ ন আপোনালোকক দেখুৱাবলৈ। যিহেতু ভিডিঅ'টো বনাব অকণমান দিগদাৰ হয়, কিন্তু তথাপিতো আপোনালোকক দেখুৱাবলৈ এডিট কৰাটো বহুত সময় লাগিছে গাইজ দেই। মই এদিনতে এডিট কৰিব নোৱাৰোঁ, ইমানখিনি বহুত দিগদাৰ হয়, সেইবাবে 2 দিন লাগিছে মোক এডিট কৰিবলৈ। আৰু এডিট কৰাটো বহুত টান ন গাইজ, আপোনালোকে যোনবোৰে ব্লগ বনাই গম পায়। আৰু এয়া চব ধুনীয়াকৈ বেলুন ধুনীয়াকৈ দি দিছে, আৰু এয়াই বহুত মজাও লাগিছে, আৰু এইপিনে ফটোমান লাগি গৈছে সকলো। আৰু তেনেতে বোলো আমি গৈ থাকোঁ ভিতৰত গৈ দেখিলোঁ যে ইয়াতো বেলুন ঢেৰ ফুলালে, আৰু ঢেৰ ফুলাৰ লগে লগে মই ভিডিঅ' নবনালে কেনেকৈ থাকোঁ, এতিয়া বনাই আহিলোঁ। আৰু এইপিনে ভিতৰলৈ গৈ চাওঁ ছোৱালীজনী কি কৰিছে, আপোনালোকক দেখুৱাই দিওঁ ধুনীয়াকৈ শুইয়ে হেৰি কৰিছে নে কি কৰিছে ইয়াত চাব দেই। আৰু মই আৰু এইপিনে পানী খাবলৈ আহিছিলোঁ, চৰি চাহ খাবলৈ, চাহ খাই গৈ থাকোঁ এইপিনে। আৰু এইপিনে খানা বনাই আছে আৰু চাব দেই, ইমান ধুনীয়াকৈ বনাই আছে, খাই কিন্তু বহুত টেষ্টি হ'ব দেই গাইজ। চব কেনেকৈ বনাই আছে, আৰু আমিও গৈ থাকোঁ এইপিনে। বায়ে চিয়া তিয়া কৈছে, আৰু সৰু ল'ৰা থাকে মই বেলুনটো ফুলাই লৈছোঁ আৰু দিয়কচোন বাৰু, বেলুনটো শিকিলে সৰু ল'ৰা হ'বলৈও মতি যায় নহয় গাইজ। আৰু এইপিনে চাব দেই, বায়ে চিয়া তিয়া শিকিছে, আৰু চিয়া তিয়া মানেতো লাগিব ন ওঠৰকৈ, মানে নিশাকৈ বট ভাঙিব লাগিব যিহেতু। আৰু এইপিনে আৰু এই মানে আৰু পানী তুলিবলৈ সেয়া কৰি লৈছে, যিহেতু পানী তোলা বেষ্ট ন, তুলিবই লাগিব। আৰু পানী নুতুলিলেতো ছোৱালী কেনেকৈ গাটো হ'ব, সেইবাবে পানী তুলিছে। আৰু ভিডিঅ'টো সকলোকে চাওক আৰু কৈ নাথাকোঁ। আপোনালোকে যদি ভাল পায়, যদি ভুল হৈছে কথাবোৰ কোৱা, আৰু যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব, যদি অকণমান ভুল হৈছে ক্ষমা কৰিব। আৰু এনেকৈ মই ব্লগ বনাই যাম, আপোনালোকে চাই যাব।
এইপিনে ফূৰ্তি ফাৰ্তা কৰি হৈ গ'ল আৰু পানী তৰি আহি গ'লে চব। এতিয়া কইনাক গা ধুৱাব আৰু চাব দেই কইনাক গা ধুৱাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু তো মোৰ বেলুনো ফুলাবলৈ আছে, মই বেলুন ফুলাবলৈ যাব লাগে আৰু আহি আছে মই বেলুন ফুলাবলৈ যাওঁ। বেলুন ফুলাই হৈ গ'ল চাগে দেই। ছোৱালী গা ধুৱাবলৈ লৈ গৈ আছে আৰু এই মোৰ মোবাইলটো মানে ধৰি থৈ দিছিলে চাব দেই একটো খাইছে মুখখন এইটো ভিডিঅ' লগ পাইছিলে একদম। আৰু এইটো মানে সৰাই দিবলৈ গৈছে আৰু মামবাই জোনবাই বেটি আৰু মানে ডাঙৰ পেহী আহি পাই গ'ল। এতিয়া শৰাই দিবলৈ জুইছে যোনটো জুইবই আৰু আহি পাই গ'লহি আৰু ধুনীয়াকৈ দিছিলে। আৰু এইপিনে মই ভণ্টিটো দেখুৱাব ভণ্টিয়ে সজাই আছে যিহেতু এতিয়া দেখাব নোৱাৰোঁ মানে কেমেৰাটো ওপৰত কোলা দেখিছে নে তালৈকে পোহৰ সেইবিলাক আহিছে যে আৰু এইপিনে পোহৰ গৈছে সেইপিনে নেদেখা যে সেইবাবে আৰু দেখাবলৈ ক'লে যে আপোনালোকক অকণমান দেখাইছিলোঁ এইজনী আৰু বাৰু সেইবোৰ বাদ দিয়ক। আৰু খানাটো হৈ গ'ল চাগে নাই হোৱা আৰু যোন কামত পাঁচজনী মানে মই ভণ্টি হৈজনী আকৌ বান্দৰী ভাবিছে নেকি নহয় বান্দৰী বাৰু সেইবোৰ বাদ দিয়ক। ভিডিঅ'টো উপভোগ কৰক আৰু চাই মানে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। তেনেহ'লে এতিয়া গৈ থাকোঁ এপাক মানে দেখুৱাই দিওঁ ন মই দেখুওৱা হোৱাই নাই। আৰু এইপিনে মামবাই মই কৈছোঁ হাই দিছোঁ দেই। হাইটো দিয়াৰ লগে লগে আৰু মই ভিতৰলৈ গুচি আহিছোঁ যিহেতু ভিডিঅ'টো মই বনাব ভালকৈ পোৱা নাছিলোঁ যিহেতু মই খানা বনাই দি এতিয়া খানা হৈ গ'ল মোক দিবলৈ মাতিছে। ইয়াত চব খানা দিলোঁ বাহিৰত খুৱাই লৈছোঁ যিহেতু আলহী ন ছেকেণ্ড কোটাত বহি গ'ল। মই কিন্তু খাবলৈ পোৱা নাই কি ভাবিছে খালোৱে আগতে নাভাবিব খালোঁ বুলি খাবলৈ পোৱা নাছিলোঁ থ'ব বাৰু সেইবোৰ বাদ দিয়ক। পিছত তিনি কোটাত বহিলোঁ টেষ্টটো ইমানেই টেষ্টি হৈছিলে ক'ব নোৱাৰি গাইজ। আৰু এইপিনে চাব ইমান ধুনীয়াকৈ আৰু এইপিনে পিঠা খোৱাটো আপোনালোকে জানেই আৰু একেবাৰে লাষ্টত পিঠা খুৱাই ল'ৰালৈ সেইটো লোৱা নহয় আকৌ দেই কইনা লোৱা হয় আকৌ দেই কইনা লোৱা লৈ আছে। আৰু এতিয়া আমাৰ ভণ্টি এইবোৰ মাজু বাইকৰ ভণ্টি আছে আকৌ দেই পিন্ধি তাৰপিছত লোৱা লৈছে আৰু পিছপানে বোলে পানী ঢালিছে এনেকৈ কৈছে এইটো নিয়ম নহয় মানে নিয়ম কৰিছে আৰু চাব দেই চব একদম হাঁহি উঠে আৰু দেই একদম হাঁহি উঠে নক'ব গাই। এইটো কেছ কৰিবলৈ হ'লে মানে কাম কৰিবলৈ হ'লে এবাৰ এনেকৈ আমাৰ মায়ে পূৰা নাচে নাচনি বিয়া আৰু নাচি কেনেকৈ থাকিব মোৰ ফূৰ্তি লাগিছে। কিন্তু ইয়াৰ মাজতে কথা এটা এই ফূৰ্তিৰ মাজতে আৰু এটা ফূৰ্তি কৰিব ভাবিছোঁ। মই আজি যাবগৈ লাগিব যিহেতু নাহি নাই আৰু আজিতো দেৱালী আপোনালোকে সকলোকে দেৱালী শুভেচ্ছা জনালোঁ। আৰু দেৱালীৰ লগতে মই দেৱালী ভিডিঅ' বনাব নোৱাৰিম যিহেতু পাৰিলে বনাই দিম আপোনালোকে চাব আৰু চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই কৰি দিব হা। আৰু যিহেতু মোৰ দম চলিছে আপোনালোকে সকলো জানেই তেনেহ'লে আপুনি নকয় কিয় কৈ দিব দেই হা। আৰু এইপিনে চাই গৈ থাকক ভিডিঅ'টো মই ইমানে কৈ নাথাকোঁ আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো বেয়া পাতি কৰি আছোঁ দেই এইবোৰ ইগনৰ কৰক ভিডিঅ'টো উপভোগ কৰক কিন্তু কৰিবলৈ নাপাহৰিব। আৰু ঘৰ আহি পাই গ'লহি
এতিয়া বজাৰত অকণমান সোমাইছোঁ বজাৰত সোমাই ভিডিঅ'টো মই সমাপ্ত কৰিম আৰু বজাৰত সোমাই মানে আৰু ইমানো দীঘলকৈ নবনাওঁ সেইবুলি ভাবিছোঁ তামোল দিবলৈ আহিছে পেহী সেইকাৰণে মই অকণমান বনাই দিলোঁ আৰু দেখিছেনে অকণমান বনাইছোঁ দেই গাইজ বেছি নাই বনাই আৰু বজাৰত সোমাই আহিলোঁহি এতিয়া তামোল লৈছে তামোল লৈ ইমানকৈ মই ব্লগ ভিডিঅ'টো সামৰণি মাৰিছোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ইমানতে মোৰ ব্লগ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু নেক্সট ব্লগ ভিডিঅ'ত মই লগ পাম আৰু আপোনালোকে এনেকৈ মৰম দি যাব এনেকৈ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব ভাল পালে লাইক এটা বাই বাই